হেল্ল' ডিয়াৰ ফ্ৰেণ্ড, আজি মই আপোনালোকক টি ক্ৰছ বাৰৰ ওপৰত কথা ক'বলৈ গৈ আছোঁ। যোনটো টি ক্ৰছ বাৰ ওপৰত দিব, যোনটো ক্ৰছ বাৰ আছে ওপৰত দিব, তলত বা মাজত নিদিব। এনেকুৱা এইটো দি তলত দিলে বা মাজত দিলে এইটো ৰং হয়, এনেকুৱা নিদিব। আপোনালোকে টি যোনটো ক্ৰছ বাৰ আছে ওপৰত দিব, এইটো ওপৰত বা ইমান ওপৰত দিব, বাট হাই নিদিব, ওপৰত নিদিব, বেছি ওপৰত নিদিব। এইটো ইমান বেছি ওপৰত নিদিব, এইটো ৰং বেছি যদি ওপৰত দিয়ে আপোনালোকে হাই টেনশ্যন, হাই ব্লাড প্ৰেছাৰ হ'ব পাৰে, বেছি টেনশ্যন থাকিব। আপোনালোকে টি ক্ৰছ বাৰ এনেকুৱা দিব। এইটো হৈছে বেষ্ট টি ক্ৰছ বাৰ, এইটো বেষ্ট টি ক্ৰছ বাৰ, এইটো হৈছে ৰং, আৰু এইটো হৈছে আপোনাৰ ৰং টি ক্ৰছ বাৰ। এইটো হ'লে আপোনালোকে হাই গ'লে চিপ কৰিব নোৱাৰিব। আপোনালোকে এইটো দিব, ক্ৰছ বাৰটো ওপৰত দিব, ঠিক আছে। তেতিয়ালৈকে আপোনালোকে হাই গ'লে চিপ কৰিব পাৰিব আৰু কামবোৰ ভালকৈ কৰিব পাৰিব। তেতিয়া প্ৰকাৰচিনেশ্যন নকৰে। আৰু এটা দেখাই দিওঁ, এনেকুৱা দিব পাৰে। বাট এডাল ক্ৰছে বেলেগ এটা লেটাৰক যাতে ক্ৰছ কৰিব নোৱাৰে, যেনেকৈ টি, ঠিক আছে, এনেকুৱা দিব টি, এইটো বেছ, ঠিক আছে। ক্ৰছ বাৰটো লিখি আপোনালোকে টি আৰু এইচ যাতে কাটি নিদিয়ে, এনেকুৱা যাতে ক্ৰছ কৰি নিদিয়ে। ক্ৰছ বাৰটো আপোনাৰ এইচত যাতে ক্ৰছ হ'ব নালাগে, টিটো অনলি ছিংগল টি কৰিব, এইচ কৰিব, ডি কৰিব। ইট ইজ দ্য ৰাইট ৱে। থেংক ইউ। আৰু এনেকৈ লেটাৰ্ছৰ বিষয়ে জানিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ চাই থাকিব নাপাৰিব। মই গোটেই লেটাৰখিনি আপোনালোকক দিম, জনাম। থেংক ইউ।